ভাল হোৱাবোৰ হয়তো এনেকুৱাই কাৰোবাক প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰা। ভুলবোৰ হয়তো মোৰেই, সময়ৰ তাৰণাত প্ৰতিশ্ৰুতি দিছিল, কিন্তু সময়ৰ গতিত তোমাক দিশহাৰা কৰিলোঁ। কিমান হয়তো আশাৰে বাট চাই আছিলা তুমি, এটাৰ পিছত এটা সপোন ৰচি, কিন্তু তাৰ পৰিণাম মই দিলোঁ কি? মাথো দুখৰ পিছত দুখ, অৱহেলাৰ পিছত অৱহেলা। ভুলবোৰ মোৰেই আছে। এগৰাকী এৰি এগৰাকী প্ৰেমিকাৰ পিছত দৌৰিছিল, এগৰাকীৰ পিছত এগৰাকীৰ মিছা প্ৰতিশ্ৰুতিত বিভোৰ হৈছিল, আৰু সেয়াই সঁচা ভাল পোৱা বুলি ভাবি তেওঁলোকৰ প্ৰেমত পৰিছিল। কিন্তু ধৰিবই নোৱাৰিলোঁ কেৱল সঁচা মৰমবোৰ যে তোমাৰহে আছিল। দিনৰ পিছত দিনবোৰ বাগৰিছিল, বছৰৰ পিছত বছৰবোৰ আগুৱাইছিল, কিন্তু হঠাৎ তোমাৰ অহা ফোন কলটি পালোঁ। তুমি মোক লগ কৰিব বিচাৰিলা, নাজানো কিয় লগ কৰিব বিচাৰিছিলা, আৰু তুমিও জনোৱা নাছিলা, মাথো লগ পোৱাৰ কথা ক'লা। তুমি কোৱাৰ বাবে ময়ো গৈছিলোঁ। তোমাৰ ভাল নাই? কেনে আছা? ভালেই আছো। খুবেই ব্যস্ত চাগে আজিকালি তুমি। শুনাচোন, এইটো লোৱা। তোমাৰ এই উপহাৰ মোৰ ওচৰতে আছিল। আজি তোমাক গতাই দিওঁ বুলিয়ে মাতি পঠাইছিলোঁ, আৰু মই অনুভৱ কৰিছোঁ এই উপহাৰ মোৰ বাবে চাগে আজিৰ দিনত কোনো মূল্য নাই। হঠাৎ যেন মোৰ ভাষা নোহোৱা হ'ল, কি হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। ভুলবোৰ মোৰেই, তুমি চাগে কিমান আশাত আছিলা। প্ৰতিটো মুহূৰ্তত চাগে তোমাৰ হাতত পিন্ধাই ৰখা আঙুঠিটোৱে তোমাক আশাৰে বাট চাই ৰুৱাইছিল। প্ৰতিটো মুহূৰ্তত চাগে তোমাৰ আঙুলিটোলৈ চাই চাই তোমাৰ মনটো মোলৈ উৰি উৰি আহিছিল। প্ৰতিটো মুহূৰ্তত চাগে তোমাৰ ভাল পোৱাই মোকেই বিচাৰি ফুৰিছিল। এক ভাবিব নোৱাৰা অনুভূতি তোমাৰ সঁচা ভাল পোৱাক মোহাৰি দলিয়াই সুখী হোৱাৰ পথ বিচাৰিছিল। আজি হয়তো মই তোমাৰ ওচৰত ক্ষমা খোজাৰ যোগ্যকণ হেৰুৱাই পেলালোঁ। তথাপিও তোমাৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। তুমি সুখী হোৱা, তুমি সুখী হ'বৰ বাবেই যেন মই সদায় ভগৱানৰ ওচৰত তোমাৰ বাবে প্ৰাৰ্থনা কৰিম।